তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু লাইক নকৰে, প্লিজ ভিডিঅ'টো পূৰা চাব আৰু এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ। তো আজি আমি ক'ত আছোঁ আপোনালোকক দেখাই আছোঁ। চাওক কি ফেক্টৰীত আছোঁ, ইয়াত আছোঁ আমি। কিমান গাড়ী চাইছে, কিমান গাড়ী, এই চব গাড়ী আনলোড হোৱাৰ পিছতে আমাৰ গাড়ী আনলোড হ'ব। আজি আনলোড হয় নে নহয়, কালি বা হয় নে নহয়, পুৰা ভিডিঅ' চাই গম পাব আপোনালোকৰ আজি কেনেকুৱা ফচা ফচিল। হাই দোস্ত, গুড ইভিনিং। লাষ্ট ট্ৰিপ টাইলছ খালী কৰাৰ পিছত দুদিন আমি নগাঁও বহিলোঁ, মাল হোৱা নাই। তো দুদিন পিছত আজি লোড কৰিলোঁ ফাইনেলি। তো আজি আমাৰ গাড়ী লোড হৈছে মংগলদৈৰ কাৰণে। তো এতিয়া আমি চাউল লোড কৰিছোঁ, মংগলদৈ যাম, ফেক্টৰী আছে তাত, ইথানল ফেক্টৰীত খালী হ'ব। তো এতিয়া টাইম হৈছে ৰাতি 8টা, 8:30 বাজি গ'ল। এতিয়া আমি নগাঁৱৰ পৰা ওলাম, বাহিৰটা হৈ যাম। তো বলক এতিয়া ওলাওঁ। আগত জিঅ' পেট্ৰল পাম্প আছে, পেট্ৰল পাম্পত গৈ তেল ভৰিম। তো ফাইনেলি আমি আহি পাই গ'লোঁ পেট্ৰল পাম্প। তো ইয়াত তেল ভৰিম আৰু আমি গৈ থাকিম। এতিয়া আমি আহি পাই গ'লোঁ সোণাপুৰ টোলগেট পাৰ কৰি অলপ ৰখিম, টায়াৰকেইটা চেক কৰিম। এতিয়া আহি আমি পালোঁ সোণাপুৰ টোলগেট, দেখিলে আপোনালোকে। সোণাপুৰ পাইছোঁ, সোণাপুৰ ক্ৰছ কৰি সোণাপুৰ টোলগেট পাইছোঁ। এতিয়া টাইম হৈ আছে ৰাতি 11:30। লাহে লাহে আহিছোঁ কিয়নো বৰষুণ পৰি আছে, গোটেই ৰাস্তাই বৰষুণ। এতিয়া অলপ কমিছে। তো সোণাপুৰ টোলগেট পাৰ কৰি অলপ চাইডত লগাই টায়াৰকেইটা চেক কৰোঁ বুলি ৰখিলোঁ। টায়াৰকেইটা চেক কৰিলোঁ। এতিয়া 10 মিনিট ৰেষ্ট কৰি ইয়াৰ পৰা আকৌ ওলাম। আজি আমাৰ যাব লাগিব যেনেকৈ আমাৰ লোড হৈছে আজি মংগলদৈ, নগাঁৱৰ পৰা লোড হৈছিলে মংগলদৈ। ইয়াত 10 মিনিট ৰেষ্ট কৰি টায়াৰ চেক কৰি টায়াৰকেইটা অলপ ঠাণ্ডা কৰি ইয়াৰ পৰা আমি ওলাম। টায়াৰ এনেই গৰম হোৱা নাই, বৰষুণ পৰিয়ে আছে। লাহে লাহে আহিছোঁ, বহুত টাইম লাগি গ'ল। ইয়াত 12টা বাজিবই হ'ল। ইয়াত 10 মিনিট ৰেষ্ট কৰি আমি ওলাম। তো চাওঁ কেইটালৈকে গৈ পাওঁ মংগলদৈ। তো এতিয়া ফাইনেলি আমি আহি জেগা পালোহি। টাইম হৈ আছে ৰাতি 3টা, বহুত টাইম লাগি গ'ল আৰু আহি পাওঁতে গোটেই ৰাস্তা বৰষুণ। তো এতিয়া চেহেৰি খাম, 3টা বাজি গ'ল যিহেতু। খাই লৈ একেবাৰে শুম, টোপনিও বহুত লাগিছে। আৰু আজি পেট্ৰল পাম্পত এটা কাণ্ড হৈ গ'ল, সেইটো ৰাতিপুৱা ক'ম বাৰু আপোনালোকক কি হৈছে। এতিয়া ভাত খাম, ভাত খাই টোপনি মাৰিম। দেখা হ'ব আপোনালোকৰ লগত ৰাতিপুৱা। গুড মৰ্ণিং গাইজ। ৰাতিপুৱা হৈ গ'ল, ৰাতি 3টা বজাত শুইছিলোঁ। এতিয়া 10টা বাজি গ'ল সাৰ পাওঁতে পাওঁতে। ফেক্টৰীৰ ভিতৰত সোমোৱা নাই, বাহিৰত লগাই টোপনি গৈছিলোঁ। যিহেতু বিল নাই মোৰ তাত, বিল আছিলে মোবাইলত ওলাব লাগে ৰাতিপুৱা। এতিয়া দোকান খুলিছে, প্ৰিণ্ট আউট দোকান, এতিয়া গৈ প্ৰিণ্ট কৰিম। প্ৰিণ্ট আউট ওলাই আমি ফেক্টৰীত যাম। আমি ৰখি আছিলোঁ ফেক্টৰী যোৱা ৰাস্তাতেই, সন্মুখত ফেক্টৰী, এইটো ফেক্টৰী যোৱাৰ ৰাস্তাতে ৰখি আছিলোঁ। এতিয়া গৈ পেলাই বিল ওলাম। 10টা বাজি গ'ল, অলপ টোপনিৰ পৰা উঠোঁতেও দেৰি হৈ গ'ল, 3টা বাজি হৈছোঁ যিহেতু। এতিয়া গৈ বিলটো ওলাম, বিলটো ওলাই এণ্ট্ৰি কৰি ফেক্টৰীৰ ভিতৰলৈকে যাম। ফেক্টৰীৰ ভিতৰত ভিডিঅ' বনোৱা এলাও আছে কি নাই নাজানো। ভিডিঅ' বনোৱা এলাও আছে তেতিয়া ভিডিঅ' বনাম, আৰু যদি পাৰ্মিশ্যন নাই তেতিয়া নবনাওঁ। ঠিক আছে, আগত এণ্ট্ৰি কৰি ভিতৰত সোমাব, বহুত দেৰি হৈ গ'ল। যাওক, মোৰ আগত বহুত গাড়ী সোমাই গ'ল। উঠি পেলাই এইটো ৰোডত পুৰা লাইন লাগি আছিলে গাড়ী। মই টোপনিৰ পৰা উঠি চাওঁ, গাড়ী এটাও নাই, চব ভিতৰত গ'লগৈ। তো ফাইনেলি দোস্ত আমি সোমাই গ'লোঁ ফেক্টৰীৰ ভিতৰত। দেখাই আছোঁ আপুনি কিমান গাড়ীৰ নম্বৰৰ পিছত কৰিছোঁ আমি। এয়া আমাৰ গাড়ী লগাই দিলোঁ ইয়াত পাৰ্কিঙৰ ভিতৰত। চাওক কিমান গাড়ী, যিমান ফালে কেমেৰা ঘূৰাম ইমান ফালে পুৰা গাড়ী, ইমান ডাঙৰ পাৰ্কিং। সেইফালে ইমান ডাঙৰ পাৰ্কিং, গাড়ী পুৰা ফুল হৈ আছে। এতিয়া নম্বৰ আহিলেহে গাড়ী আমাৰ আনলোড হ'ব। চাওক কেতিয়ালৈকে নম্বৰ আহে আমাৰ। আজিতো আনলোড হোৱাৰ কোনো চান্স নাই। ভিতৰত গেছ চিলিণ্ডাৰো এলাও নাই, ভাতো বনাব নোৱাৰি। চাওক কি কৰোঁ। আজিতো আৰু এতিয়া আৰু আপোনালোকক দেখাবলগীয়া একো নাই। চাইছে আপোনালোকে কিমান গাড়ী আছে আনলোড হোৱাৰ নাম্বাৰ, চিৰিয়েল নাম্বাৰ অহাৰ পিছতে আমাৰ গাড়ী আনলোড হ'ব। আজি হয় নে নহয় চাই লওক। তো আজি পেট্ৰল পাম্পৰ যোনটো কাণ্ড হৈছিলে সেইটো কাণ্ড কৈ আছোঁ। তাৰমানে ৰাতি আমি গ'লোঁ পেট্ৰল পাম্পত তেল ভৰিবৰ কাৰণে। তো মোৰ যিমান টকা তেল লাগে তেল ল'লোঁ, যিহেতু অনলাইন পে'মেণ্ট কৰিম। অনলাইন পে'মেণ্ট কৰিলেও তেখেতে পেট্ৰল পাম্পলা মানুহজনক ক'লোঁ যে মোৰ তাত কেছ পইচা নাই, 1000 টকা এটা বেছি দিলে মোক কেছ দিব নেকি। তেখেতে ক'লে ঠিক আছে দি দিয়ক। যিমান টকা তেল ভৰিলোঁ 1000 টকা এটা এক্সট্ৰা মাৰিলোঁ। মাৰি লৈ পইচা তেখেতে পালে, তেখেতৰ একাউণ্টত গ'ল। গাড়ী ষ্টাৰ্ট কৰিছোঁ, আহি গ'লোঁ। 1000 টকাটো ল'ব পাহৰি গ'লোঁ। 2 ঘণ্টা তেল ভৰোৱাৰ 2 ঘণ্টা 1 ঘণ্টা পিছতহে মোৰ মনত পৰিছে। মই সেই সোণাপুৰ পাই গ'লোঁ, তেল ভৰিছিলোঁ নগাঁও। তাৰপিছত যিহেতু আমাৰ ঘৰৰ ওচৰতে পেট্ৰলৰ মেনেজাৰৰ ফোন নম্বৰ আছিলে, মেনেজাৰক ৰাতি ফোন মাৰিলোঁ 12:30। মেনেজাৰক কাহিনীটো ক'লোঁ, কথাখিনি ভালকৈ বুজাই ক'লোঁ। মেনেজাৰে ঠিক আছে, মই ৰাতিপুৱা কথা পাতিম বাৰু। মেনেজাৰে কথা মতেনে কাম। মেনেজাৰে ৰাতিপুৱা মোক ফোন মাৰিছে, ফোন মাৰি মোক জনালে ঠিক আছে, ল'ৰাটোৰ লগত মোৰ কথা হৈছে,
সিও পাহৰি গৈছে, তুমিও পাহৰি গলা নিবলৈ পইচাটো, তে মানুহ এজন পঠাই দিবা, পেট্ৰল পাম্পৰ পৰা মই পইচাটো দি দিম। ঠিক আছে, এই কাহিনী আজি পেট্ৰল পাম্পত গৈ পেলাই এনেকুৱা কাণ্ড হৈ গ'ল। ফাইনেলি দিনটো ইন্তজাৰ কৰাৰ পিছত এতিয়া টাইম হৈ আছে ৰাতি 9টা। আমাৰ নম্বৰ আহি গ'ল আনলোড কৰিবৰ কাৰণে। কাটা কৰিব ৰখি আছো, দেখাই আছো আপোনালোক। এটা গাড়ী কাটা হৈ আছে, এইখন গাড়ী কাটা হোৱাৰ পিছতে আমাৰ কাটা হ'ব। কাটা কৰি যাওঁ আনলোডিং পইণ্টত, চাওঁ কেইটালৈকে গাড়ী আমাৰ আনলোড হয়, দেখাই আছো আপোনাক। তো ফাইনেলি কাটা কৰি আহি আমি আনলোডিঙত লগাই দিলোঁ। ইয়াত আনলোডিং পইণ্টত ভিডিঅ' কৰা পাৰ্মিশ্যন নাই, দেখাই আছো তথাপিও আপোনালোকক। এয়া গাড়ী, এয়া মোৰ গাড়ী আনলোড হৈ আছে। তো ইয়াত আনলোডিং দেখুওৱা পাৰ্মিশ্যন নাই, ইয়াত ভিডিঅ' কৰা এলাউড নাই। তো গাড়ী মোৰ আনলোডিঙত লগাই দিলোঁ, ফাইনেলি আনলোড হৈ যাব। তো ইয়াত আনলোড কৰি ক'ত যাম, কোনফালৰ মাল হয় আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব। এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই কিন্তু লাইক নকৰে, প্লিজ ভিডিঅ'টো পূৰা চাব আৰু এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ, বাই বাই।